হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মধ্য বিদ্যালয়ৰ আজি বহুত দিনৰ ভিতৰত বাগানত আহিছোঁ আৰু আমাৰ নিজৰ বাগানত কেতিয়াবা আহিব পাওঁ। যিহেতু সদায় পাণ ছিঙাত আমি ব্যস্ত হৈ থাকোঁ। পাণ সদায় নিছিঙিলে যিহেতু পাণবোৰ বেয়া হৈ যায়, তাকে সদায় ছিঙিব লগা হৈ যায় আৰু সেইবাবে আমি বাগানৰ বস্তুবোৰ, তামোলবোৰ আৰু এইবোৰ জলকীয়াবোৰ যত্ন ল'বলৈ সময় নাপাওঁ। যিহেতু বেছি নাই, জলকীয়া গছ ৰুইছিলোঁ বহুত, তথাপিও যিহেতু আমি যত্ন ল'ব নোৱাৰিলোঁ, তাকে মৰি গ'ল। যিখিনি বাচি আছে তাকে এতিয়া আমি যত্ন ল'বলৈ চেষ্টা কৰিছোঁ আৰু জলকীয়াবোৰ পকি আছে। জলকীয়াবোৰ পকি থকা দেখি মনটো বহুত ভাল লাগিছে, তাকে অকণমান ছিঙি দিছোঁ আৰু এই গছটোত গান্ধি পোক যিহেতু আছে তাকে লৰাই আছোঁ গছডাল, যাতে গান্ধি পোকবোৰ উৰি যায়। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। যদি বহুত বেছি ভাল লাগিছে তেনে বন্ধুবৰ্গৰ শ্বেয়াৰ কৰি দিব। আৰু মই সদায় ভিডিঅ' দিব নোৱাৰোঁ, কাৰণ মই সদায় যিহেতু পাণ গুচি কৰি থাকোঁ আৰু সেইবোৰ যিহেতু আপোনালোকৰ লগত সদায় শ্বেয়াৰ কৰি থাকিলে আপোনালোকে চাই বৰিং লাগিব আৰু মই নিজেও যিহেতু বেয়া লাগে, কাৰণ এটা ভিডিঅ'কে যদি সদায় দি থাকোঁ তেনেহ'লে মোৰ মনটো ভাল নালাগে। যিহেতু বেলেগ বেলেগ ভিডিঅ' দিব পাৰিলে মোৰ মনটো ভাল লাগে আৰু আপোনালোকৰ লগত বেলেগ বেলেগ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে মনটো অলপমান ভাল লাগি যায়। তাকে আপোনালোকৰ লগত বেলেগ বেলেগ ভিডিঅ' যেতিয়া বনাওঁ তেতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰি যাম আৰু স্মৃতি হিচাপে যিহেতু মই এই মোবাইলটোতে থৈ যাম ভাবিছোঁ। এনে ভিডিঅ'টো শেষলৈকে চাব।